আজি মই ছজনা পাতৰ এটা ৰেচিপি বনাম। ৰেচিপিটোৰ বাবে মই ছজনাৰ পাত কেইডালমান, মাছৰ মূৰ 4 পিচ, পিঁয়াজ 2টা, জলকীয়া 4টা আৰু নহৰু 2টা লৈছোঁ। এইখিনিয়ে মোৰ ছজনা পাতৰ আঞ্জাৰ বাবে ৰান্ধিবলগীয়া উপকৰণ। এতিয়া কেৰাহীটো গৰম হৈছে, কেৰাহীত মই মিঠাতেল দিওঁ। এতিয়া মই মাছখিনি ভজা হয়। পিঁয়াজ নহৰু দিলোঁ। এতিয়া মই ছজনা পাতখিনি আধা চামুচ হালধি আধা চামুচ লৈ পৰিমাণে মিলাই দিছোঁ। মাছখিনি কেজি এতিয়া অলপমান পানী দি দিম। এতিয়া মই ছজনা পাতৰ আঞ্জাখন ঢাকি দিম। ছজনা পাতৰ আঞ্জাখন ফুটফুটীয়া হৈ আহিছে। ছজনা পাত বিভিন্ন উপকাৰ বাবে বহুত ভাল। ডায়েবেটিছ ৰোগীৰ বাবেও ছজনাৰ আঞ্জা খুব ভাল। হাই ব্লাড প্ৰেছাৰৰ বাবেও ছজনাৰ আঞ্জা ভাল। এতিয়া মই আঞ্জাখন নমাই থ'ম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।